Hello everyone, welcome back to my another mini vlog. মোৰ birthday vlogৰ part 2 এইটো। পূজা কৰি ঘৰ আহি পাইছিলো হে। পেহিয়ে ক'লে যে মোৰ লগত পথাৰলৈ বল। ৰোৱনী কেজনীৰ বাবে চাহ আনিবলৈ লাগে। মোৰো বিশেষ একো কাম নাছিলে হে মই পথাৰলৈ আহি গলো। প্ৰায় 2 বছৰমান ধৰি মই পথাৰত ভৰিয়ে নাই দিয়া। সেইবাবে অলপ ভয়কে খোজ কাঢ়িছো। লগতে হাতত মোবাইলটো আছে যে নিজে পৰিলেও একো নাই কিন্তু মোবাইলটো পৰিলে যে কি হ'ব। পথাৰৰ কাম প্ৰায় শেষেই হৈছে বাৰু। এতিয়া পিহে ৰোৱনী কেজনী খাবলৈ চাহ আগবঢ়াই দিছে। তেওঁলোকে চাহ খাই মানে মই আকৌ ঘৰলৈ আহি গলো। কাৰণ ঘৰত এতিয়া মোৰ নেক্সট ডিউটিটো আছে যিটো হৈছে খানা বনোৱাৰ। দেওবাৰৰ দিনটো আজিকালি মই ভেজ খাবলৈ ধৰিছো যে সেইবাবে নন ভেজটো একো বনাব নোৱাৰো। সেয়ে ভাবিলো লুচি পুৰিকে বনাই খোৱা যাওক। আৰু লুচিৰ লগতে মই খাবলৈ বনাই লৈছো মটৰ ঘুগুনি। বহুত দিন যিহেতু খোৱাও নাই মটৰ, আজি একদম নিজৰ ষ্টাইলত ধুনীয়াকে বনাই লৈছো। বাৰ্থডে বুলি তেনেকৈ পাতা হোৱা নাই যে সেয়ে মই আলহীও মাতা নাছিলো। কিন্তু লাকিলি খানা বনাই হৈ উঠোতে আমাৰ ঘৰলৈ আহি পালে ডলি আৰু বৌ। মোৰ হাতেৰে বনোৱা লুচি আৰু ঘুগুনি মজা মই তেওঁলোককো ল'বলৈ ক'লো। আজিলৈ বাই।